Hi and good morning. Welcome back to my Baptisms blog. নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ মাজেৰে আজিৰ দিনটোত মই কি কৰোঁ তাৰ কিছু মুহূৰ্ত দেখাই যাম। আপোনালোকে চাই যাব আৰু কেনেকুৱা হৈছে মই মুখ ধুই আহিলোঁ। ভিডিঅ'টোৰ মাজত যে দেখুৱালো হ'ল, ইয়াৰ পিছত মই কি কৰোঁ তাকে চাই যাওক। পানী গ্লাছ খাই ললো। এতিয়া যাওঁ কচু শাক বুটলিবলৈ। এয়া চাওক কিমান ধুনীয়াকৈ নতুন নতুন পাত ওলাইছে। আমি ইয়াৰ পৰাই ছিঙি লওঁ। ধুনীয়া আছে কমিতা পাতবোৰহে ল'ম। ইমান ছিঙিকে ওলোৱা। এয়া কচুৱে ঢেকীয়াই বুটলি আনিলোঁ। বহুত দিনৰ পৰা কচু শাকৰ চব্জি অকণ খাবলৈ মন গৈ আছিলে। মাক ক'লো আজি খাওঁ বুলি, সেয়েহে বুটলি আনিছোঁ। আৰু আপোনালোকেতো জানেই কচু শাকৰ কিমান উপকাৰী গুণ আছে, আৰু মই খায়ো ভাল পাওঁ। আপোনালোকক কেনেকেনো বনাওঁ ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু। এতিয়া মই লৈছোঁ পানীৰ সৈতে পিঠা পনা খাবলৈ। চাহ নাখাওঁ, খাবলৈ মন যোৱা নাই, পানীকে খাওঁ। ইয়াৰ পিছত কৰোঁ ভিডিঅ'টোৰ মাজে আপোনালোকক দেখুৱাই যাম। গা চা ধুই আহিলোঁ। এতিয়া কচুখিনি গুচাই লওঁগে। গুচাই দিব। এতিয়া আমি ভালদৰে কচু শাকখিনি গুচাই লওঁ। আপোনালোকে চাই থাকক কেনেদৰে গুচাওঁ। এনেকৈ টানি দিলে ইয়াৰ আগটো গুচ খাই যায়। কটাৰী নাকাটিলেও হয়। মই ক'বলৈ পাহৰিয়ে গৈছিলোঁ, মিঠাতেল অকণ আগ ধুই সানি ল'ব, তেতিয়া নোখজুৱাই আৰু বেছিকৈ হাতবোৰ কোলা হৈ নাযায়। মিঠাতেল লৈ ভালদৰে হাতত সানি ল'ব। তাৰপিছত এনেকৈ ধৰি টানি দিলে চুচবোৰ এৰাই যাব। কচু শাকৰ বহুতো গুণ আছে। গুণসমূহৰ বিষয়ে ক'বলৈ গ'লে প্ৰথমতে ক'ব পাৰি যে কচু শাকৰ প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ আৰু বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে A, B, C আৰু E, লগতে অমেগা 3 ফেটি এচিড, অমেগা 6 ফেটি এচিড আৰু বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, জিংক, ফছফৰাছ আদি পোৱা যায়। প্ৰচুৰ পৰিমাণে এই ভিটামিন থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী বস্তু। ই আপোনালোকৰ চকুৰ দৃষ্টিহীনতাৰ দুৰ্বলতাৰ পৰা ভাল কৰে। লগতে কিছুমান মানুহৰ যে কেটৰেক্ট কৰে, তাৰ পৰাও ই ভাল কৰাত সহায় কৰে। লগতে ৰক্তহীনতাত কচু বহু পৰিমাণে উপকাৰী। কেলছিয়াম থকাৰ বাবে ৰক্তহীনতাৰ পৰা বহু পৰিমাণে মানুহক ভাল কৰাত সহায় কৰে। আৰু লগতে যদি
লগতে যদি কলেষ্ট্ৰলৰ সমস্যা থাকে তেন্তে কচু শাক খালে তাৰ পৰাও উপকাৰ পোৱা যায়। তেনেদৰে ইয়াৰ বহুতো গুণ আছে, সেয়েহে আমি আজি খাওঁ বুলি ভাবিছো। গুচাই আছো, এতিয়া হোৱাগে নাই, বহুত বাকী আছে। এইখিনি গুচাই লওঁ, তাৰপিছত আকৌ পুনৰ দেখুৱাম। ধুই আনোগে, তাৰপিছত কেনেকে বনাব লাগে দেখুৱাই যাম। ধুই লওঁ এতিয়া। ভালদৰে ধুই লওঁ। এয়া ধুই আনিলো, আৰু ধোৱাৰ পিছত যদি আপোনালোকৰ হাত খজুৱাই তেন্তে আপোনালোকে এনেকে নিমখ ল'ব, নিমখ কাটি লৈ তাত ঘুচি দিব, আপোনালোকক খজুৱাই পাব নাইকিয়া হ'ব। ভালদৰে ঘঁহিব হাতত, তাৰপিছত খুলি আছে ঘঁহি লওঁ, অকণকে খজুৱাইছে। হয়তো আপোনালোকে সকলোৱে গম পায়েই, তথাপিও মই কৈ দিছো। তাৰপিছত কি কৰোঁ আপোনালোকে চাই। এয়া আমি বস্তু ৰেডি কৰি ললো। গেছতে দাইলখিনি দিম ইয়াৰ পৰা। প্ৰথমতে বস্তুবোৰ সিজাই ল'ব লাগিব, তাৰপিছতহে তেলত ফ্ৰাই কৰে। দাইল দি দিম ফাৰ্ষ্ট। দাইলকণ দিলে মানে অকণমান ডাঠ হয়, খাবলৈ ভাল হয়। দাইল দিলো, দিয়াৰ পিছত তাত দি দিওঁ আলু। আলু অকণমান দুখৰকে কাটি ল'ব, দুখৰ হ'লে ভাল হয়। ইয়াৰ ওপৰত দিম আমি শাকখিনি দি আমি শাকখিনি দি দিওঁ। শাকখিনি দি দিলোঁ। দিলোঁ। এতিয়া শাকত অকণমান নিমখ দি দিম। নিমখ দি বস্তুটো এতিয়া ঢাকি দিম। এয়া সিজিবলৈ আৰম্ভ কৰিলে। দাইলবোৰ অলপ ভাত মেলিছে, দাইলে এইবোৰ গলিছে আৰু অলপ টাইম লাগিব। এতিয়া তাত এইটো জ্বলা নকৰোঁ, টেঙা কৰিম। সেয়েহে আমি লৈছোঁ বিলাহী, পিঁয়াজ আৰু নহৰুৱে জলকীয়া পিহি লৈছোঁ। জলকীয়া বেছি দিয়া নাই, দুটাহে দিছোঁ। এতিয়া ইয়াত কেৰাহীত তেল দিলোঁ, একেখন কেৰাহীয়ে লৈছোঁ, বেলেগ এখন কেৰাহী লোৱা নাই। তেল পকিলে মিঠি গুটি কেইটামান দিলোঁ, তাতে আমি এতিয়া দি দিম তেজপাত এটা। তাৰপিছত পিঁয়াজখিনি দিম। পিঁয়াজখিনি দি গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিম। এয়া অকণ ব্ৰাউন কালাৰলৈ আহিলে এতিয়া ইয়াত আমি দি দিম এই নহৰুৱে জলকীয়া যে কাটি ৰাখিছিলোঁ, এইখিনি নহৰুৱে জলকীয়া কটাখিনি দি দিলোঁ। এইখিনি অকণ কেঁচা গোন্ধটো থাকিলে খাবলৈ ভাল লাগে। অকণমান কেঁচা গোন্ধটো ৰাখি একেবাৰে ফ্ৰাই কৰি পেলাওঁ আৰু নহৰু জলকীয়াখিনি ফ্ৰাই কৰি লওঁ।
ফ্ৰাই হৈ গৈছে আৰু তাতকৈ বেছি নকৰোঁ। ইয়াত দি দিম বিলাহী কেইডোখৰ আৰু সুন্দৰকৈ ভাজি ল'ম। অথনি যিহেতু নিমখ দিছিলোঁ, সেয়েহে অকণমান নিমখটো নিদিয়া বেছি নিমখ নিদিওঁ। অকণমান নিমখ, হালধি পানী দিয়া নাছিলোঁ, এতিয়া হালধি দিব লাগিব 1 চামুচমান হালধি। বছ হৈ যাব। ভাজি লওঁ এইখিনিতে। এনেকৈ ফ্ৰাই কৰি লওঁ। ধুনীয়াকৈ গলাই ল'ব বিলাহীখিনি। বিলাহী হৈ গ'ল ফ্ৰাই কৰি। এতিয়া আমি শাকখিনি দি যাম। অকণমান লৰাই দিব। ধুনীয়া কালাৰ এটা উঠিছে। ইয়াত মছলা নিদিলেও হ'ব। এয়া দেখিছেনে উতলি আছে। ইয়াতে আমি এতিয়া বগৰী 3টা ভাঙি দি দিম। তেতিয়া টেষ্টটো আৰু ধুনীয়া হ'ব। এনেদৰে ভাঙি বগৰী 3টা দি দিলোঁ। হৈ গ'ল আৰু এতিয়া খাবহে লাগে আৰু। এয়া আজি ভাতৰ থালখন মই এনেদৰে সজালোঁ। আপোনালোকক কেনেকুৱা লাগিছে জনাব। মোৰতো খুবেই ভাল লাগিছে। এতিয়া ভাত খাই কৰি লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব।